নমস্কাৰ আপোনালোকক পুনৰবাৰ আমাৰ এটা নতুন ভিডিঅ'লৈ স্বাগত জনাইছো আৰু আজিৰ এই ভিডিঅ'ত বহুত কেইটা গুৰুত্বপূৰ্ণ খবৰ আনিছো আৰু এই খবৰকেইটা জনাটো অতিকে দৰকাৰী গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা একলে চাও বুলি আশা ৰাখিলো মই মিগেন্দ্ৰ বৰুৱা আপোনালোকে চাইছে ইনফো উইথ মিগেন্দ্ৰ আহক আৰম্ভ কৰো আজিৰ ভিডিঅ' প্ৰথমটো খবৰে হৈছে যে 8 মে অৰ্থাৎ কালিলৈ দিব দিনৰ 11টা বজাত পুনৰ 5730টা পদৰ নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব তো ডক্টৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে যে অহা কাইলৈ অৰ্থাৎ 8 মে দিনাখনি 11টা বজাত পুনৰ 5730টা পদৰ বাবে নিযুক্তিৰ ফলাফল ঘোষণা কৰিব। 2 নম্বৰ খবৰটো হৈছে যে নেশ্যনেল পেনশন স্কিম নামৰ এটা নতুনকৈ আঁচনি আহিছে সেই আঁচনিখনৰ সহায়ত আপোনালোকে যদি মাহত 6000 টকাকে যদি মাহত ইনভেষ্ট কৰে বা ডিপোজিট কৰে তাৰ পিছত আপোনালোকৰ যেতিয়া 60 বছৰ হ'ব তেতিয়া আপোনালোকে 50000 কৈ টকা পেনশন পাব বুলি কৈছে গতিকে এই আঁচনিটো যদি ইনভেষ্ট কৰিব বিচাৰে নিশ্চয় কৰিব পাৰিব নেশ্যনেল পেনশন সিস্টেম নামৰ এটা নতুনকৈ আঁচনি আহিছে গতিকে এই আঁচনিটো যদি আপোনালোকে ইনভেষ্ট কৰে তেতিয়াহলে আপোনালোকৰ যেতিয়া 60 বছৰ হ'ব তেতিয়া আপোনালোকে 50000 কৈ টকা মাহত পেনশন পাব বুলি ঘোষণা কৰিছে। আৰু ইয়াৰ পিছৰ খবৰটো হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ যদিহে আপোনালোকে বাইক চলাই তেতিয়াহলে হেলমেট যদি পিন্ধি যায় তেতিয়া আপোনালোকে দিব লাগিব ফাইন 2000 টকা কাৰণ এতিয়া যদি আপোনালোকে হেলমেট পিন্ধে আৰু হেলমেটত এতিয়া চেকিং কৰিব আপোনালোকৰ হেলমেটত লকটো লাগি আছে নাই যদি লকটো যদি নাই লগা তেতিয়াহলে কিন্তু 2000 টকা ফাইন কাটিব বুলি ঘোষণা কৰিছে। এটা নতুন নিয়ম আহিছে যে আপোনালোকে যদি হেলমেটত লক নলগাই তেতিয়াহলে 2000 টকাকে ফাইন কাটিব। আৰু ইয়াৰ পিছৰ খবৰ হৈছে পান কাৰ্ড আৰু আধাৰ কাৰ্ডৰ ফলাফলটো আগতে মই কৈছিলো যে পান কাৰ্ড আৰু আধাৰ কাৰ্ডখন কেনেকৈ লিংক কৰিব লাগে এই কথাটো হ'ল যে যদি আপোনালোকৰ পান কাৰ্ড আছে তেতিয়াহলে কিন্তু 1000 টকা ফাইন দিব লাগিব কাৰণ যদি আধাৰ কাৰ্ডৰ লগত লিংক নকৰে কাৰণ এতিয়া বৰ্তমান 1000 টকা লিংক চলি আছে মানে 1000 টকা দি আপোনালোকে পান কাৰ্ড আধাৰ কাৰ্ড লিংক কৰিব পাৰিব আৰু আগতে বিনামূলীয়া হৈ থাকোতে আপোনালোকে লিংক কৰিছিলে ফ্ৰী কিন্তু এতিয়া 1000 টকা কৰিলে আৰু কেইদিনমান পিছত হয়তো 10000 টকাকে লিংক কৰিব লাগিব আপোনালোকে গতিকে এতিয়া সময় থাকোতে লিংক কৰিব পাৰিব কিন্তু আপোনালোকৰ কিছুমান ভিডিঅ'ত দেখিবলৈ পাইছে যে মেছেজ কৰি লিংক কৰিব পাৰে আধাৰ কাৰ্ড আৰু পান কাৰ্ড কিন্তু আপোনালোকে মেছেজ কৰি আধাৰ কাৰ্ড আৰু পান কাৰ্ড লিংক কৰিব নোৱাৰে মই আপোনালোকক আধাৰ কাৰ্ড পান কাৰ্ড লিংক কেনেকৈ কৰিব লাগে এটা ভিডিঅ' বনাই থোৱা আছে গতিকে সেই ভিডিঅ'টো আপোনালোকে চাই আধাৰ কাৰ্ড আৰু পান কাৰ্ড লিংক কৰিব পাৰিব 1000 ৰুপিছত। আৰু ইয়াৰ পিছৰ খবৰটো হৈছে যে 2 লাখ টকাকে যে দিম বুলি ঘোষণা কৰিছে সেই 2 লাখ টকা পাবলৈ কিন্তু আপোনালোকে কোনো ধৰণৰ পঞ্চায়তত যাব নালাগে সাৰ্কুল অফিস যাব নালাগে কোৰ্টে যাব নালাগে নিজৰ মোবাইল বা ল্যাপটপৰ সহায়তে অনলাইনতে এপ্লাই কৰিব পাৰিব তাৰ পিছত আপোনালোকৰ সিধা বেংকত 2 লাখ টকা সোমাই যাব বুলি ঘোষণা কৰিছে কাৰণ এটো আপোনালোকৰ পঞ্চায়তত যাব নালাগে ডাইৰেক্ট আপোনালোকৰ বেংকত গৈ এপ্লাই কৰিব পাৰিব নহলে নিজৰ মোবাইলতে এপ্লাই কৰিব পাৰিব। বৰ্তমানলৈকে এতিয়া এপ্লাই চলা নাই যেতিয়া এপ্লাই চলিব মই আপোনালোকক নিশ্চয় এপ্লাই প্ৰসেস দেখুৱাই দিম যে কেনেকৈ এপ্লাই কৰিব লাগে কিন্তু তাৰ কাৰণে আপোনালোকৰ ট্ৰেড লাইসেন্সটো থাকিব লাগিব আৰু ট্ৰেড লাইসেন্স কেনেকৈ বনাব লাগে আগৰ ভিডিঅ' এটাত বনাই থোৱা হৈছিলে তো হেতু ভিডিঅ' কোনো চোৱা নাই গতিকে ডিসক্ৰিপচনৰ লিংক আছে হেতু ভিডিঅ' চাই আপোনালোকে ট্ৰেড লাইসেন্সখন সোনকালে বনাই লওক। আৰু ইয়াৰ পিছৰ খবৰটো কিন্তু পাঞ্জাব নেশ্যনেল বেংকৰ ফালৰ পৰা আহিছে আপোনালোকে যদি লোন ল'ম বুলি ভাবিছে 1 লাখলৈকে লোন ল'ব পাৰিব সকলোৱে কাৰণ ইয়াত কোনো ইনকম প্ৰুফ নালাগে কাৰণ নো ফিজিক্যাল ইনকম প্ৰুফ মানে ইয়াত আপোনালোকক কোনো ডকুমেন্ট দিব নালাগে কাৰণ ডাইৰেক্ট আপোনালোকে পাই যাব লোন উইদাউট গ্যাৰান্টিড গতিকে এইটো এটা চৰকাৰী স্কিম ই মুদ্ৰা স্কিম আৰু এই স্কিমটো হোৱাত আপোনালোকে 1 লাখ টকা সকলোৱে পাব পাৰিব। তো আপোনালোকে যদি এপ্লাই কৰিম বুলি ভাবিছে নিশ্চয় এপ্লাই কৰিব পাৰিব পাঞ্জাব নেশ্যনেলত গৈ। আজি আপোনালোকৰ কাৰণে এইকেইটা খবৰে আনিলো যদি এই খবৰকেইটা চাই ভাল লাগে এটা লাইক কৰিব চেনেলত নতুন হলে কৰিব সাবস্ক্ৰাইব কাৰণ মই আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ জানিবলগীয়া তথা হেল্পফুল ভিডিঅ' লৈ আনো তো লগ পাম আকৌ পুনৰ এটা নতুন ভিডিঅ' এতিয়া আজিলৈ জয় হিন্দ জয় ভাৰত।